ফৰ্মুলা আমাৰ লাইফত এপ্লাই হয় এটো হৈছে মাইন্ড প্লাস ডেসক্রাইব মাইনাস লাইফ ইকুয়াল টু টাইম এতিয়া মেইন কথাটো হৈছে আপুনি বাৰু আপোনাৰ এই চিন্তাবোৰ আগুৱাই লৈ গল প্ৰেজেন্টত লৈ গল পাষ্টত লৈ গল ফিউচাৰত লৈ গল কিন্তু আপোনাৰ বডিটো যাব নোৱাৰে টাইম মেচিনটো নহয় হেল্ল এভৰিৱান কি খবৰ আপোনালোকৰ সো আজি মই আসলতে বিশেষকৈ প্ৰিপেয়াৰ হোৱা নাই আৰু মই নাজানো আসলতে কি কম বাট মই এটা কথা জানো যে এই যেটো 7 মিনিটৰ পৰা 10 মিনিটৰ যেটো এই ভিডিওটো হ'ব বহুত বস্তু হ'ব যেটো মোৰ মনৰ পৰা ওলাব কাৰণ মই ৰেডি হৈ নাইলে মনৰ পৰা যেটো ফাইলছ ওলাই ন এটো বহুত বেছি ইম্পৰ্টেন্ট হয় সো আজি কিছুমান কথা ডিসকাস কৰিম যিবোৰ মই নিজে এক্সপেৰিয়েন্স কৰো আৰু আপোনালোকক কৈ মই ভাল পাম কথাখিনি ঠিক আছে এটা মেইন কথাটো হৈছে যে আমি যেতে কিবা এটা নতুন বস্তু স্টাৰ্ট কৰো নতুন কাম এটা কৰিব স্টাৰ্ট কৰো নতুন কিবা এটা বস্তুৰ বিষয়ে জানিব ট্ৰাই কৰো নতুন কাম এটা যাব ট্ৰাই কৰো এই যেটো আমাৰ নতুন বস্তু কৰাৰ যেটো আমাৰ ধাৰণা মনত সোমাই প্ৰথম এটা মেইন কথাটো হৈছে আপুনি পুৰণা যেটো ভাব আছে আপোনাৰ যেটো পুৰণি চিন্তা আছে সেইবোৰ বাদ দিব লাগিব আৰু মেইন কথাটো হৈছে আপুনি যেটো বৰ্তমান কৰি আছে ন বৰ্তমান কৰি মানে কি কৰি আছে আপুনি ভাবি আছে বুজি পাইছে ন কথাটো আপুনি বৰ্তমান কি কৰি আছে বৰ্তমান ভাবি আছে যে মই কৰিম নকৰিম মই কামটো স্টাৰ্ট কৰিম নে নকৰিম আপুনি বৰ্তমান ভাবি আছে আৰু পুৰণি কাম কিটো যেটো আগতে আপুনি কৰিছিল এতিয়া এটা হৈছে পুৰণি যেটো আপুনি আগতে কৰিছিল এতিয়া হৈছে বৰ্তমান এই সময়ৰ বৰ্তমানৰ কথা কৈছো যেটো আপুনি এতিয়াও ভাবি আছে এই দুইটা বস্তুৱে বাদ দিব লাগিব নহলে আপুনি নতুনটো কৰিব নোৱাৰে আপুনি যদি নতুনটো কৰিব বিচাৰিছে ন সেই ভাবি থকা মুহূৰ্তটো বাদ দিব লাগিব আৰু আপুনি পুৰণা কামটো বাদ দিব লাগিব এই যদি দুইটা কাম বাদ দিব পাৰে তেতিয়াই নতুনটো কৰিব পাৰিব এটো মোৰ ধাৰণা আসলতে এই বস্তুটো যদি নহয় ন না নতুনটো হ'ব না আপুনি বৰ্তমানত শান্তি পাব না আপুনি আগৰটো কৰি হেপি হৈছিল এই গোটেইকেইটাই প্ৰবলেম ক্ৰিয়েট কৰিব আপোনাক সো এটো মোৰ এক্সপেৰিয়েন্সৰ ফলৰ পৰা কৈছো এনেকুৱা প্ৰত্যেকৰে হয় সাগে আপোনালোকে ভাবিব সাগে সময় নাপায় বাট এই বস্তুটো হয় প্ৰত্যেকৰে হয় এতিয়া আৰু এটা কথা কও যে আমি আসলতে এতিয়া বৰ্তমান আমাৰ 20 ইয়াৰ্স হৈছে আমাৰ লগৰবোৰৰ সবৰে 20 21 এনেকুৱা হৈছে আৰু আমাতকৈ ডাঙৰ বয়সৰ মানুহে সাগে ভিডিওটো চাই আছে এটা মেইন কথাটো হৈছে আমি যেতিয়া 60 মান হম তাৰ পিছত আমাৰ হাতত কৰিবলগীয়া খুব বেছি কাম নাথাকে আৰু আমি কৰিবও নোৱাৰো কাৰণ না এনাৰ্জি থাকিব না এই মেন্টালিটিটো থাকিব যে কিবা নতুন কৰাৰ কেতিয়াও সেই চান্সটো কেতিয়াও নাযায় হেইফালে এটা মেইন কথাটো হৈছে আমাৰ বোৰৰ 30 বছৰ আছে 40 ইয়াৰ্স আছে এই যে 30 ইয়াৰ্স 40 ইয়াৰ্স কাৰোবাৰ 20 ইয়াৰ্স এই যে 60 হ'ব লগা যেটো বছৰ আছে বেছি নাই কিন্তু যিমান কটালো হিমান মানে আছে বাট বেছি নাই আৰু এই যেটো বেছি নথকাৰ যেটো আমাৰ মনত সোমাই গৈছে ন যে আৰু বেছি নাই আৰু এই যেটো জাৰ্নি হ'ব এটো বহুত জলদি যাব এই আগৰটোৰ তুলনাত মানে আপুনি এই এক দিনৰ পৰা আৰম্ভ কৰি আজি যে 20 বছৰ হৈছে এইটোৰ তুলনাত আপোনাৰ এই 20ৰ পৰা 60 লৈ জলদি যাব গমে নাপাব কাৰণ আমি কিমানবোৰ ভাবিবলৈ টাইমে নাপাম আমি এনেকুৱা এটা মেটমৰা বুজাৰ মাজত সোমাই যাম ন ভাবিব কেতিয়াও সময় নাপায় এই কথাটো বহুত ইম্পৰ্টেন্ট এতিয়াই এই যেটো আমাৰ মেন্টালিটি আছে তাক সেই বস্তুটো ভৰাব লাগিব যে আমাৰ নেক্সট স্টেপ কি হ'ব আমি কি কাম কৰিম আমি কেনেকৈ চলিম আমি সমাজখনৰ কাৰণে কি কৰিম আমি আমাৰ সোসাইটিটোৰ কাৰণে কি কৰিম আমি ঘৰখনৰ কাৰণে কি কৰিম প্ৰত্যেকটো কথা ভাবিবৰ একে সময় হৈছে পিছত কেতিয়াও নাই আসলতে মই যেতিয়া ইউটিউব চেনেলটো ষ্টাৰ্ট কৰিছিলো এটা ভিডিওত মই কৈছিলো যে এটা ফৰ্মুলা আমাৰ লাইফত এপ্লাই হয় এটো হৈছে মাইন্ড প্লাস ডেসক্রাইব মাইনাস লাইফ ইকুয়াল টু টাইম টাইমটো পাস্ট হ'ব পাৰে ফিউচাৰ হ'ব পাৰে আৰু প্ৰেজেন্ট হ'ব পাৰে এটা মেইন কথাটো হৈছে এটো যদি মই এক্সপ্লেইন কৰিবলৈ যাওঁ আপোনালোকে যেতিয়া মাইন্ডত কিবা এটা বস্তু ডেসক্রাইব কৰে মিন্স আপুনি বস্তু এটা ভাবিবলৈ ট্ৰাই কৰে যেতিয়া কাৰণ প্ৰত্যেকই মাইন্ডত নভৱাকৈ নিজৰ স্টেপ কেতিয়াও নলয় প্ৰত্যেকটো কামৰ আগত প্ৰত্যেকটো চিন্তাৰ আগত আৰু নকৰা কামবোৰো বেছিকৈ ভাবে হেতুটো বেছি ডেসক্রাইব হয় এটা মেইন কথাটো হৈছে আপুনি যেতিয়া ব্ৰেইনত কিবা এটা বস্তু ডেসক্রাইব কৰিব ট্ৰাই কৰিব যিমানে বেছি ট্ৰাই কৰিব যিমানে গাঢ়তা সোমাই যাব প্ৰেজেন্ট লাইফটোৰ পৰা আপোনাৰ যেটো নিজৰ বৰ্তমানৰ লাইফ আছে বহুত বেছি পৰিমাণে তাৰ পৰা নোৱা হৈ যাব মাইনাস লাইফ হৈ যাব নাথাকিবই তাত আপুনি অলপমান ভাবিছে থাকিব বেছি যেতিয়া আগুৱাই যাই থাকিব ন তেতিয়া আপুনি সেই পৰ্যায়টোত নাথাকিব আপুনি সেই ডেসক্ৰিপচনটোৰ মাজত সোমাই যায় সেই পৰ্যায়টোলৈ যাই পাব সেই সময়খিনিলৈ যাই পাব আপুনি বৰ্তমানৰ লাইফটো তেতিয়া নাথাকিব আৰু তেতিয়া ইকুৱেল টু টাইম আপুনি সেই যেটো চিন্তা কৰি আছিল হেতু কিহৰ চিন্তা কৰি আছিল তাৰ ওপৰত নিৰ্ভৰ কৰিব আপোনাৰ মাইন্ডটো কলৈ যাব কিন্তু ইয়াত মাইন্ডটোহে যাব পাৰিব ন বডিটো যাব নোৱাৰে এতিয়া মেইন কথাটো হৈছে আপুনি বাৰু আপোনাৰ এই চিন্তাবোৰ আগুৱাই লৈ গল প্ৰেজেন্টত লৈ গল পাষ্টত লৈ গল ফিউচাৰত লৈ গল কিন্তু আপোনাৰ বডিটো যাব নোৱাৰে টাইম মেচিনটো নহয়
গতিকে আপোনাৰ বডিটো প্ৰেজেন্টতে থাকিব সেই সিচুৱেচনটোতে থাকিব যিটো সিচুৱেচনৰ পৰা আপুনি ভাবিব আৰম্ভ কৰিছিল গতিকে আপুনি কলৈও যোৱা নাই আপুনি আগুৱাইও যোৱা নাই আপুনি পিছুৱাইও যোৱা নাই আপুনি তাতেই আছে গতিকে মেইন কথাটো হৈছে আমাৰ চিন্তাবোৰ এনেকুৱা হ'ব নালাগে যে আমি ব্ৰেইনৰ মাজতে খেলাই আছো আমি স্টেপ ল'ব লাগিব আমি কাম কৰিব লাগিব আমি যেটো ভাবিছো এটো কৰিব লাগিব তেতিয়া হ'ব এনে m + d - l = t তাত কিও আপোনাৰ প্ৰেজেন্টটো নাহে টাইমত সদায় ফিউচাৰ আহিব সদায় আপোনাৰ ভৱিষ্যতটো দেখা পাব আপুনি আগৰটো দেখা পাব পাষ্টটো দেখা পাব এই প্ৰেজেন্টটো কিও নাহে গতিকে এটো সকলোতকৈ ইম্পৰ্টেন্ট আৰু মই নিজেও এক্সপেৰিয়েন্স কৰো এটো বস্তু এইভাবে মই বস্তুটো আপোনালোকক কৈছো মই কৈছিলো নে আজি মই কোনো বস্তুৱে ভাবি অহা নাই যি মনত আহিছে ডাইৰেক্টলি কৈছো কেমেৰাৰ আগত আৰু এইটো ইম্পৰ্টেন্ট যেতিয়া একো বস্তু মনত নাথাকে ন তেতিয়া টুপটুপকৈ বস্তুবোৰ ওলায় তেতিয়া সেই বস্তুটোৰ পৰা আপুনি নিজে কিবা কিবি ক'ব আৰম্ভ কৰি দিয়ে আৰু সেইটো ইম্পৰ্টেন্ট আমাৰ ডাইৰেক্ট যেটো কানেকচন চলোৱাৰ পৰা সেইটো ইম্পৰ্টেন্ট সো আজি এইখিনিয়ে কৈছো আসলে বহুত বেছি দীঘল নকৰো ভিডিওটো আৰু মই এটা কথা জানো যে এই ভিডিওটো অলপ বেলেগ ধৰণৰ আছিল আসলে মই নৰমালি এনেকুৱা ধৰণৰ ভিডিও নবনাও আগতে বনাইছিলো বাট এতিয়া নবনাও এতিয়া জিমৰ ওপৰত এক্সাৰসাইজৰ ওপৰত ডায়েটৰ ওপৰত বনাই থাকো বাট এইবোৰো ইম্পৰ্টেন্ট হয় লাইফটোত আৰু কেতিয়াবা ক'বও ইচ্ছা যায় গতিকে যদি ভিডিওটো লাষ্টলৈ চাই ভাল পাইছে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ধৰণৰ বহুত বহুত নতুন নতুন ধুনীয়া ধুনীয়া বস্তু চাবলৈ বস্তু পাবলৈ চেনেলটো ধুনীয়াকৈ চাই থাকিব নমস্কাৰ